অঁ যতীনৰ মানুহগৰাকীচোন কোনফালে গৈছিলা? শৰ্মা দাই এনেই ওলাই আহিছোঁ অকণমান। ঘৰতনো কিমান থাকিব, আমনি লাগে যে এই গৰমো, সেইকাৰণে পাছবেলা টাইমত ওলাই আহিছোঁ অকণমান। আপুনি পিছে কোনফালে যায়? ময়ো এয়া এনেই ওলাই আহিছোঁ। তোমালোকৰ ছোৱালীজনীক এফালে ওলাই যোৱা দেখিছোঁ। ক'ত বা গৈছে তাকে সুধোচোন তোমাক। তাই এনেই ওলাই গৈছে, লগৰজনীয়ে মাতিছিলে। কেলেবা গৈছে জানো নাজানো, এনেই ওলাই যাওঁ বুলি ক'লে। অঁ তাই এতিয়া কি কৰি আছে বাৰু? ঘৰতে আছে নে পঢ়ি আছে বাৰু? তাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে নহয়, এতিয়া ডিষ্টেঞ্চতে মাষ্টাৰ্ছ কৰি আছে। অঁ হয় নি? ভাল কথা ভাল কথা। অঁ তাই বহুত দিনতে বিয়াৰ ঠিক হৈ আছে বুলি শুনিছিলোঁ। কেলৈ বিয়াৰ দিন কাম আগবঢ়োৱা নাই নেকি? তাই এতিয়া বিয়া হ'ব বিচৰা নাই, পঢ়ি লওঁ বুলি কৈছে, আৰু ইমান বেছি জোৰো কৰি থকা নাই সেইকাৰণে। অঁ সেইটো কথা। কিন্তু ছোৱালী মানুহ আকৌ বেছি দিন বয়স ৰখি নাথাকে আকৌ দেই। ছোৱালী কুৰিতে বুঢ়ী, সোনকালে বিয়াৰ কথা চিন্তা কৰক। বহুত দিন হ'ল নহয়, কিমান দিনমান হ'ল বাৰু বিয়া ঠিক হোৱাই? ভালেমান দিনেই হ'ল পাই, এতিয়া প্ৰায় 4-5 বছৰ বেছিয়ে হ'ব হ'ল নেকি পাই। শৰ্মাদা কি যে কথা কয়, বুঢ়ী হ'লেও যি হ'লেও আমাৰ জোৱায়ে তাইকে নিব, তাইকে চাই থৈছে, তাইকে নিম বুলি কথা দি থৈছে, সেইকাৰণে আমি নিশ্চিন্ত মানে আছোঁ। আৰু এটা কথা শুনক শৰ্মাদা, আমাৰ ছোৱালীজনীৰ জোৱাইটো বহুত বেছি ভাল আৰু সকলো কথা বুজি পায়, সেইকাৰণে আমি বৰ বেছি চিন্তা কৰি নাথাকোঁ নহয়, গম পাইছে। আৰু তাৰ লগতে জোৱাই ঘৰৰ মানুহেও আমাৰ কথা চিন্তা কৰে, জানে নহয় এজনী ছোৱালীক বিয়াখন দিওঁ বুলিলেই পটককৈ হৈ নাযায়, ফাইনেন্সিয়েলি এষ্টাব্লিছ হ'বলৈ বহুতখিনি সময় লাগে বুলি জোৱাই ঘৰৰ মানুহেও জানে। মাক দেউতাক বহুত ভাল, সকলো কথা বুজি পায়। আমাৰ নিচিনা মানুহ নহয় ঠেক মগজৰ মানুহ হোৱা হ'লে অতদিনে চাগে এৰি থৈয়ে গুচি গ'লহেঁতেন, গম পাইছে শৰ্মাদা। বাকী যি নহওক, বিয়া দিব নোৱাৰিলেও আমি তাইক ভালকৈ দুজনৰ ওচৰত সেৱা শুশ্ৰূষা কৰিয়ে পঠিয়াম। তাইৰ কথা আপোনালোকে ইমান চিন্তা কৰি থাকিব নালাগে। বাকী আপোনালোকৰ নিজৰজনীৰ কথাও অলপ চিন্তা কৰিব। লোকলৈ আঙুলি টোৱাৰ আগত নিজৰ ফালে এবাৰ আঙুলি টোৱাই চাবচোন দেই শৰ্মাদা।